যে আপুনি শান্তি সম্প্ৰীতি উদ্যোগৰ কাৰণে পুনৰবাৰ আপুনি আহ্বান কৰিছে আৰু তেনে এটা মুহূৰ্ততে বিটিচি মুৰব্বীগৰাকীয়ে অভিযোগ কৰিছে যে 150 জনৰ কমলাই চাওক মই বাৰে বাৰে এটাই কথা কৈছোঁ যে বিটিচি স্পৰ্শকাতৰ অঞ্চল শান্তি সম্প্ৰীতি যিমানেই থাকিব আমি আগবাঢ়ি যাব পাৰিম আৰু মই ভাবোঁ যে লাহে লাহে শান্তিৰ পৰিৱেশ যেনেকৈ আছিল তাতকৈ বেছি ভাল শান্তি হ'ব সকলোৰে পৰিৱেশ সময় থাকে সব ঠিক হৈ যাব পুলিচে ইতিমধ্যে কেছটো ৰেজিষ্টাৰ কৰিছে কিন্তু ইয়াত মই এইটোৱে বিচাৰোঁ যে সকলো যাতে শান্তি আৰু সমন্বয়ৰ মাজত থাকে আমাৰ ৰিপৰ্ট আহিছে গধূলি 7টা আন্দোলন হৈছে দিনৰ 3টা বজাত ৰিপৰ্ট নেদেখাকৈ তাৰমানে বস্তুটোত কোনোবা উৰা বাতৰি হয়তো চলি আছিলে উৰা বাতৰি বা অপপ্ৰচাৰে আমাক ক্ষতি কৰে এতিয়া আমি যিখন প্ৰতিবেদন দিলোঁ তাততো কাৰো ক্ষতি নহয় বিনা কোনো এটা জনগোষ্ঠীৰ ক্ষতি নহয় হ'ব